কাকো আমি জাপি দিব নিবিচাৰোঁ কাৰণ এইটোতো মই অন্য মানুহে যে ভুল কৰিছে বুলি ক'লেতো আৰু এইটোতো নহ'ব তথাপিও মানে আমি চবেই এইটো বুজিব লাগিব আৰু মানে কাৰ্বি আংলং অট'নমাছ আছিলে আমাৰ 3 মাহ মূৰে মূৰে মিটিং হ'ব কিন্তু আজিলৈকে হোৱাই নাই আজিলৈ এবাৰ হৈছে 6 মাহ পিছত এতিয়ালৈকে আৰু 6 মাহ পিছত আৰু এতিয়ালৈকে হোৱা নাই মানে 3 মাহ নোৱাৰিলেও মানে 3 মাহ অলপ পাৰ হোৱাটো আমাৰো ইমান আপত্তি নাই কিবা কিবি নানা ধৰণৰ এটা সমস্যা আছে এইটো কাৰণ এইটো আমাৰ ইণ্ডিয়াটো বহুত ডাঙৰ হয় বা আসামতো ডাঙৰে হয় বহুত সমস্যা তথাপিও মানে আমি ভাবিছোঁ আৰু 3 মাহ মানে নহ'লেও মানে 3 মাহ 6 মাহলৈকে যাব নালাগে আমি এইটো মানে আমাৰ ধাৰণা আৰু যদি এইটো নিয়মত আছিলে 3 মাহ মূৰে মূৰেতো আমাৰ এইটো ৰিভিউ মিটিং হ'ব লাগে কিন্তু যোৱাবাৰতো 6 মাহ আমাক মাতিছে 3 মাহ হ'ব লাগে কিন্তু 6 মাহ মাতি দিলে এতিয়া ঠিক তেনেদৰে মানে আমি যদি তেনেকুৱাতো আৰু হেৰি নকৰোঁ আৰু বাঢ়ি যাব পাৰে 6 মাহ 7 মাহ 1 বছৰলৈকে নহ'ব পাৰে এইটো ৰিভিউ মিটিং যদি নহ'লেতো আমি গমেই নাপাওঁ তাৰমানে কৰিছোঁ বস্তুটো যদি আজিৰ তাৰিখত যদি তেনেকৈ যদি আমাক একো নকৰে ভৱিষ্যত হয়তো আমি আৰু আমাৰ ছটা অনুষ্ঠান আলোচনা কৰি পেলাই কি কৰিব লাগে আমি এইটো ডিচিশ্যন লওঁ কিন্তু আমি যিটো চিন্তা কৰিছে আমি এইটো মানে এইটো আশা কৰিছোঁ আমি সেই আশাটো মানে 100% তেনেকৈ হোৱা নাই আৰু ফুলফিলটো মানে 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 কি কয় অভিযোগ মানে পাই আছোঁ আমি কিছুমান কথা আৰু এইটোৱে আৰু কাম কৰা নাই এইটো কথা নহয় আমাৰ টাৰ্গেটটো হৈছে 20 হওক সেইটোৱে আৰু কথা সেইকাৰণে 20 হ'লেতো আলোচনাটো থাকিব লাগিব বুলি আমি কৰোঁ নহ'লেতো 20টো কেনেকৈ হ'ব সেইটোৱে আৰু অকল আমাৰ নহয় আৰু চবেই বুদ্ধিজীৱীসকলে কৈছে যে আপোনালোকে এইটো অলপ স্পীডটো কৰিব লাগে তেনেকুৱা ধৰণৰ কথা আৰু এইটো কিবা কথা এটা কওঁ আৰু মানে কি কয় এগ্ৰিমেণ্ট নকৰা আগতলৈকে বহুত মানে আমাক ফুল 100% সহায় কৰিছে এইটোতো খাটাং আৰু দিছা এগ্ৰিমেণ্ট নকৰালৈকেতো আমাক বহুত ছাপোৰ্ট কৰিছে আৰু তেখেতে বহুত চেষ্টাও কৰিছে হোৱাও হৈছে এগ্ৰিমেণ্টটো এতিয়া এগ্ৰিমেণ্টৰ পিছত মানে যেনেকৈ আলোচনা হ'ব লাগে আমি মানে তেনেকৈ পোৱা নাই আৰু কথাটো এইটোৱে আৰু 4 Bangla Pulau London 2021 ateng Gov India o Gov Assam atu ahin penta Prabin mensai dengpon si kepacun pon ke claim point number 5 ke London 2021 aputha kerap asong ahin pen ke bang jilang arni Delhi humri damsi home minister kaprek am minister lapen Gov India kithe giding atum pen kachitong asai dengpon si London 2021 MOS kepacun pon jiapan চাই দেশখন ক'ত আমিতো কৈছোঁ দেই এইটো খোলাই কৈছোঁ যে আমাৰ CM চিফ মিনিষ্টাৰ তেখেতৰ লগত মানে আমাৰ মিটিং এটা হ'ব লাগে বৰ্তমানলৈকে আমি এইটো ছাৰৰ কিবা ব্যস্ততাৰ কাৰণে হ'ব পাৰে বা অন্য কিবা কাৰণো হ'ব পাৰে কিন্তু বৰ্তমানলৈকে আমি মানে তেনেকৈ আলোচনা কৰিব পৰা নাই বা পোৱা নাই সেইটোৱে আৰু আমাৰ যিটো সমস্যাটো পিছ যদি পাৰ্মানেণ্ট কৰিব লাগে তেতিয়াহ'লেতো গভ আছাম গভ এইটো টিম কাৰ্বি আংলং আমি এইটোতো জইনলি এইটো আমি আলোচনাটো হৈ থাকিব লাগিব যদি নহ'লেতো অভাৱ অভিযোগবিলাক আমি কি কৰিম এনেই অনুভৱ কৰিছোঁ আৰু আমাৰ কথা হয়তো নহ'ব পাৰে তথাপিও মানে যিবিলাক আমি দেখা বস্তু আৰু এক্সাম্পল হিচাপেতো আমি কওঁ যে আমাৰ এইটো ওচৰ চুবুৰীয়া কিছুমান সিহঁতৰতো এগ্ৰিমেণ্ট আছে সিহঁতে কিন্তু আমাক যেনেকুৱা কৰিছে তেনেকুৱা আমি মানে শুনা নাই আৰু বস্তুটো এক্সাম্পল দিব পাৰে বড়োলেণ্ডো বুলিব পাৰে বড়োসকলকো মানে বড়োলেণ্ডে মানে সিহঁতে বহুত গুৰুত্ব দিয়ে সেইটো কথা আৰু বস্তুটো তো এতিয়া ওপৰ মহলাবিলাকে কি চিন্তা কৰে সেইটোৱে আৰু আমি এপিল কৰিছোঁ আমাৰ ফালৰ পৰা যিমান পাৰে আমি পিচটো মানে পাৰ্মানেণ্ট হওক বুলি আমি কিবা চেষ্টা কৰিছোঁ এতিয়া ভৱিষ্যত যদি আৰু সিহঁতে আমাৰ ওপৰত আকৌ জাপি দিলেতো নহ'ব যে সিহঁতৰ কামে এইটোতো পিচ কৰাটো সেইটোতো নহ'বতো আপোনালোকৰো দায়িত্ব আছে চবৰে দায়িত্ব আছে আৰু মেইন দায়িত্বটো হৈছে গভৰ্ণমেণ্ট এইটো আপুনি চবেই জানে অকল আমাক পুলিচ এৰেষ্ট নকৰিলে বা এইটো যে এইটো পিচ এইটো নহয়তো বস্তু আমি ভাবিছোঁ আমি চৰকাৰ কিবা এইটো পিচ যিটো স্থায়ী হ'বৰ কাৰণে হ'লেতো অকল হেৰি পলিটিকেলটো চালে নহ'ব আমি চবকো মানে এটা সামৰি ল'ব লাগিব আমাৰ কেডাৰসকলেও তেতিয়া মানে হতাশ হৈ যাব যে আমাৰ লিডাৰবিলাকে সিহঁতে মানে সিহঁতক একো ৰিহেভ কৰা নাই তেনেকুৱা ধৰণৰ মানে বহুত মানে কুৱেশ্যন আছে আৰু আমাৰ ওপৰতে
ঠিক সেইধৰণে মানে আমি এইটো আজি ৰাজহুৱাকৈ মানে এইটো এপিল কৰিছোঁ আৰু যে মানে পিচ পাৰ্মানেণ্ট হ'ব হ'লেতো চব ঠাইৰ পৰাও মানে এইটো আমাক ৰিহেবটো দিব লাগে আৰু বস্তুটো অকল পইচা দিলে যে ৰিহেবটো হৈছে এইটো কথা নহয় পইচাটো আজি আহিছে কালি শেষ হৈ যাব আৰু পাৰ্মানেণ্ট চলুশ্যনটো কি এইটোতো কাউন্সিলো চিন্তা কৰিব লাগিব আৰু গভ আছামো চিন্তা কৰিব লাগিব সেই তাৰ সকলৰ কাৰণে আৰু আমি সকলোৰ কাৰণে আৰু এক বছৰ হ'বলৈ একমাহে আছে আৰু এই গুৰুটো একত হোৱাৰ কথা লৈ আমি যিটো আশা আছিলোঁ সেই আশা মতে ছেকেণ্ড দফাত লিখা আছে গভ আছাম গভ অফ ইণ্ডিয়া বা কাউন্সিল ৰেছপনচিবল আছে কিন্তু এই ৰেছপনচিবিলিটি মতে তেওঁলোকে কাম কৰা আমি দেখা নাই আজি যিটো দেখিছোঁ কাৰ্বি আংলঙত এই MOS বা পিচ একৰ্ডৰ লক্ষ্য যে সমাধান হ'ব সেই সমাধান হোৱাৰ ৰাস্তা দিশলৈ চাই যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি ইয়াত কৰিছে ইয়াত কাৰ্বি আংলঙত অমিত শ্বাহ আহিছে হোম মিনিষ্টাৰ আহিছে প্ৰাইম মিনিষ্টাৰ আহিছে চিফ মিনিষ্টাৰ আছাম তেওঁ দুনাই ঘনে ঘনে কাৰ্বি আংলং আহি আছে টিম কাৰ্বি আংলঙতো বহুতখিনি কাম কৰিছে এই আৰু প্ৰাইম মিনিষ্টাৰ কাৰ্বি আংলঙত আহি যিটো স্বাক্ষৰ হৈছিল সেই স্বাক্ষৰ মতে ইয়াত কি ফাউণ্ডেশ্যন চনত লে কৰিছিল কাৰ্বি আংলঙত কিন্তু আমি ভাবিছিলোঁ সেই ফাউণ্ডেশ্যন লে কৰা বহুতখিনি অহা ক্ষেত্ৰত যে MOS 2020 ভাল পদক্ষেপ থাকিব আৰু ভাল ফলশ্ৰুতি হ'ব বা ইমপ্লিমেণ্টেশ্যন ভাল কাম কৰিব আমি আশা কৰিছিলোঁ কিন্তু যিটো আশা কৰাৰ মতে নোহোৱাৰ কাৰণে আমি ইয়াত থাৰ্ড দফাটো লিখিছিলোঁ তাত কি বুলি ক'ব তাত লিখা আছে যি 2021 MOS বা পিচ একৰ্ডত তাত লিখা আছে তেওঁলোকে আমি আশা কৰা মতে বা আমি আশা কৰিছিলোঁ বা আশা ৰাখিছিলোঁ যে গভ অফ আছাম গভ অফ ইণ্ডিয়া টিম কাৰ্বি আংলং বা অট'নমাছ কাউন্সিলে ভাল কাম কৰিব যে আমি দেখাত সেইমতে কাম কৰা নাই বৰ্তমানলৈকে তেওঁলোকে যিটো কাম কৰি গৈ আছে বা তেওঁলোকে যিটো পদক্ষেপ লৈ আছে যে ইমপ্লিমেণ্টৰ ক্ষেত্ৰত বাধা দিয়া নিচিনাকৈ আমি পাইছোঁ ৰাইজৰ আগত এইটোৱে দেখিছোঁ সেইটো কাৰণত আমি এই প্ৰেছ কনফাৰেঞ্চ দিছোঁ যিটো পইণ্ট আছে লাষ্ট পইণ্টটো এইটো আছে গভ অফ ইণ্ডিয়া গভ অফ আছাম অট'নমাছ কাউন্সিল বা টিম কাৰ্বি আংলং তেওঁলোকে ৰেছপনচিবল আছে সেই ৰেছপনচিবিলিটি কাম কৰক এইটোক আমি 6টা সংগঠন হৈ আজি প্ৰথমবাৰ প্ৰতিশ্ৰুতি বা প্ৰথম কিবা ৰিয়েকশ্যন হিচাপে বা প্ৰথম আমি পদক্ষেপ হিচাপে কিবা এপিল কৰি অনুৰোধ কৰিছোঁ যে মিডিয়া হৈ বা কিবা হৈ যে দাঙি ধৰিছোঁ যে এই দফামতে কাম কৰক 2022 আজিতো এইটো হৈছে না আজি ডেটটো মানে আমি আমাৰ কাৰ্বি এক্স ৰিভলিউচনাৰী ইউনাইটেড ফৰাম হৈ পেলাই আমি এটা প্ৰেছ মিট আজি অৰ্গেনাইজ কৰিছোঁ আৰু এই প্ৰেছ মিটত মানে মেইন কথাটো এইটো আৰু মানে 2021ত যিটো আমি চৰকাৰৰ লগত এগ্ৰিমেণ্ট কৰা হৈছে সেইটো চৰকাৰৰ যিটো আমাৰ এগ্ৰিমেণ্ট সেইটো নামত আমাৰ কাৰ্বি আংলঙত মানে পিচটো আহিছে আৰু পিচ অহাটো কাৰণে এতিয়া আমাৰ আহোম কাৰ্বি আংলঙত হোম মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি প্ৰাইম মিনিষ্টাৰ মানে পৰ্যন্ত আমাৰ তাত কাৰ্বি আংলঙত মানে সোমাব পাৰিছে বা আহিব পাৰিছে কথাটো এইটো আৰু আমাৰ প্ৰাইম মিনিষ্টাৰে মানে অনাৰেবল আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই এইটো আমাৰ এইটো পিচ এগ্ৰিমেণ্টত যিটো এটা দফা আছে সেই দফাটো মানে 3টা স্কিমটো অলৰেডি আৰম্ভণি কৰিছে আপোনালোকে চবেই গম পাইছে হেৰি আৰু ঠিক তেনেধৰণে আৰু মানে আমাৰ এইটো 6টা সংগঠনৰ কাৰণে যিটো আমি ভাবিছিলোঁ আৰু যে পিচ পাৰ্মানেণ্ট কৰিবৰ কাৰণে আমাৰ 6টা সংগঠনৰ কাৰণে পলিটিকেল যিটো ৰিহেব সেইটো আমাক দিব লাগিছিলে কিন্তু টিম কাৰ্বি আংলং ফালৰ পৰা বা আমাৰ গভ অফ আছাম ফালৰ পৰা মানে কি কাৰণত যে আমাক মানে যোৱাবাৰ ইলেকশ্যনত আৰম্ভ কৰি বৰ্তমানলৈকে একো মানে আমাৰ যিটো আশা কৰা মতে তেনেকৈ আমি ৰিজাল্টটো পোৱা নাই সেইটো আৰু কথাটো সেই ক্ষেত্ৰৰ পৰা চাব গ'লে মানে আমি ভাবিছোঁ আৰু আমাৰ গভ আছাম আৰু গভ কাৰ্বি আংলঙে মানে ইণ্টাৰেষ্টটো লোৱা নাই নেকি তেনেকুৱা আমাৰ এটা ডাউট থাকি গ'ল আমাৰ মনত ডাউট থাকি গ'ল এতিয়া আৰু সেইকাৰণে মানে এইটো ক্লিয়াৰ কৰিবৰ কাৰণে আমি মানে এপিল কৰিছোঁ গভ আছাম গভ ইণ্ডিয়াৰ কাৰণে হেৰি আমাৰ টিম কাৰ্বি আংলঙক যে এইটো এগ্ৰিমেণ্ট যে আমি কৰিলোঁ 6টা সংগঠন কিন্তু এইটো যে অকল আমাৰ 6টা সংগঠনৰে দায়িত্ব এইটো কথা নহয় আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল গভ আছাম তেওঁলোকেও মানে তেখেতসকলেও মানে এইটো দায়িত্বটো আছে এজ ৱেল এজ মানে পাব্লিকো মানে আৰু এইটো আমি চবেই এটা দায়িত্ব আছে এইটো মানে দফাবিলাক যে
এইটো কি কয় সমাধা কিয় এইটো কিবা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আৰু ঠিক তেনেধৰণে আৰু যে আমি এইটো MOS এইটো এগ্ৰিমেণ্টৰ ক্ষেত্ৰত আছিলে পলিটিকেল ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা উন্নতি ডেভেলপমেণ্ট ক্ষেত্ৰতে হওক বা যিখিনি দফা আছে সেইমতে সকলোখিনি ইমপ্লিমেণ্টেশ্যন হোৱা বা সমাধান হোৱা আৰু 2 নম্বৰ হৈছে যিমানখিনি দফা আছে দফা আৰু যিটো দফা প্ৰায়খিনি আছে সেইটো সোনকালে হওক প্ৰায়খিনি আমি ইয়াত উল্লেখ কৰা আছে সেই উল্লেখ কৰা মতে প্ৰায়খিনি চৰকাৰে সোনকালে কৰিবলগীয়াখিনি সোনকালে কৰক আৰু প্ৰায়খিনিতো সোনকালে নহয় বা লাহে ধীৰে হ'লেওতো গোটেইখিনি কৰা 2 নম্বৰটো সোনকালে এইবোৰ কাম ৰাইজৰ আগত দাঙি ধৰিবলৈ সোনকালে কিবা কৰিব লাগে আৰু 4 নম্বৰ হৈছে সেই একৰ্ডৰ ক্ষেত্ৰত টিম কাৰ্বিঙৰ ৰেছপনচিবল আছে ডাঙৰ ৰেছপনচিবল আছে মৰেল ৰেছপনচিবল আছে আপোনালোকে সেই একৰ্ডৰ ক্ষেত্ৰত ভাল পদক্ষেপ লওক আৰু সোনকালে ইমপ্লিমেণ্ট কৰাৰ কাৰণে আপোনালোকে গুৰুত্ব দিয়ক আৰু 4 নম্বৰ হৈ আমি আসাম গভৰ্ণমেণ্টক এইটো অনুৰোধ কৰিছোঁ যে যিমানখিনি MOS বা একৰ্ড কৰা দফা আছে সেই দফাখিনি আসাম গভৰ্ণমেণ্ট যি কৰিবলগীয়া আছে কৰিব লাগে আৰু 5 নম্বৰ হৈছে যে আমি একৰ্ডৰ ক্ষেত্ৰত সন্তুষ্টি অসন্তুষ্টিৰ মাজত আছোঁ আমি যিটো দেখা পাইছোঁ সেইটো হ'লে MOS যিটো দফা আছে বা MOS যিটো পিচ একৰ্ডৰ আছে সেই পিচ একৰ্ডটো আসাম গভৰ্ণমেণ্টে হওক বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক বৰ্তমান অৱহেলা কৰা আমি যিটো পদক্ষেপ দেখিছোঁ সেই অৱহেলাৰ ক্ষেত্ৰত আমি দিল্লী চৰকাৰক অৱগত কৰাবৰ কাৰণে দিল্লী 6টা সংগঠনে যাব সোনকালে এই হোম মিনিষ্টাৰ লগ কৰা আৰু অন্য মিনিষ্টাৰ লগ কৰা আৰু দিল্লী চৰকাৰ যিটো হোম মিনিষ্ট্ৰী যিটো বিষয় আছে লগ কৰা এই 5টা দফা তেনেকৈ আছে ইয়াতে দফা কিছুমান লিখিছোঁ মানে 2.2টো হৈছে আপোনাৰ এইটো কি কয় কিবা এইটো মানে এইটো 125 এইটো এমেণ্ডমেণ্টটো মানে এইটো বিল পাছ হ'ব লাগে 2.2টো মানে এনে আছে আৰু 2.3টো হৈছে মানে যিটো ৰিজাৰ্ভেশ্যন যিটো 33টো মানে 34টো মানে ST কাৰণে ৰিজাৰ্ভ আৰু 10টো হৈছে আপোনাৰ এইটো অ'পেন ফৰ অল তেনেকুৱা আছে আৰু 3.5টো হৈছে মানে চিডুলত মানে কি কয় এইটো নন কাৰ্বি এইটো কোনো কিবা আউটছাইড কাৰ্বি আংলং থকা কাৰ্বিসকলক মানে এইটো চিডুলিংটো দিব লাগে আৰু 3.6টো হৈছে মানে আউটছাইড কাৰ্বি আংলং কাৰণে এইটো ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এইটো মানে ক্ৰিয়েট কৰিব লাগে ইমিডিয়েটলি বৰ্তমানলৈকে এইটো হোৱা নাই সেইকাৰণে এইটো 125 এইটো এমেণ্ডমেণ্ট এইটো কৰিব লাগে আৰু ঠিক ধৰণে মানে 4.4 আমাৰ মানে ল'ৰাবিলাক মানে এনে এগ্ৰিমেণ্ট কৰা সময় এইটো আছে যে 3 বছৰলৈকে আমাক কেডাৰবিলাকৰ কাৰণে 6,000 সিহঁতে ষ্টাইপেণ্ড দিব লাগে বৰ্তমানলৈকে দিয়া নাই সেইকাৰণে মানে এইটো আমি এইটো ইনক্লুড কৰিছোঁ এইটো ডিমাণ্ডটো মানে এইটো যিটো এগ্ৰিমেণ্টত আছে এইটো আমি হেৰি কৰিব লাগে আৰু তেনেধৰণে এইটো 4.5 আৰু এইটো কাউন্সিলৰ ফালৰ পৰা মানে এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমাৰ এগ্ৰিমেণ্টত আছে যে কাউন্সিল ফালৰ পৰা মানে কেডাৰসকলক মানে এইটো ৰিহেপৰ মানে নানা ধৰণৰ স্কিম কিবা কিবি আমাক দিব লাগে কিন্তু বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ কোনো আমাৰ লগত আলোচনা হোৱা নাই বুজিছোঁ সেই মানে সেই গোটেই কথাটো মানে সামৰি লৈ পেলাই আমি এইটো আজি যিটো প্ৰেছ মিটটো এটা মানে ৰাইজৰ আগত এইটো দাঙিব বিচাৰিছোঁ আৰু একটা কথাটো এইটো আৰু আমি এইটো 2021 MOSটো মানে আৰু সোনকালে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি দিল্লীত যাম হোম মিনিষ্টাৰক লগ কৰিম তেনেধৰণে মানে অলপ মানে আমাৰ যিটো মানে আমি মানে লগ কৰিলে আমাৰ এইটো কি কয় আমাৰ MOS 2022 ইমপ্লিমেণ্ট কৰিব পৰা যায় তেনে আমাৰ ভিতৰ মিনিষ্টাৰক আমি দিল্লীত লগ কৰিব যাম কথাটো আছে আৰু আমাৰ এপিলটো আৰু এইটো চিফ মিনিষ্টাৰটো ইমিডিয়েটলি মানে আমি পাৰিলে লগ কৰাটো মানে লগ কৰিব বিচাৰিছোঁ আমি aputha alam pangceng la bolo pini nifai tarik krihni 12/7/2022 Jakong Julayani Dipu Press Club Dipu Along Karbi Ex Revolutionary United Forum KERUF mate abarim risim kangtang risim keot song trop 6X militant organization KNLF UPLA PDCK KPLTR KPLTM Lapen KPLTC Atu Mahin Pen Damtang Karbinglong Accord Karbi Accord 2021 mate MOS 2021 aputha lamthe isi ini Sorkar Gop Athengno lamthe ke pangdak pen birta
ong chutai along pache thang ponlo damtang aningka narni apor along abarin resim kot asong song trok 6 militant organization atum lapen sorkar go of India go of Assam angbong kachingwai pache tonsi lamdon mate karbi accord 2021 MOS 2021 Delhi along chitok ponlo lamdon 2021 ateng sorkar go India go Assam atumahin pen lamdon alam the angdeng pi angdeng su kido anta kepacun daprang nangji arpu mate moral responsibility do lapen ke claim ponji alam chak tadu lapen jongdame lamdon kepaduya farman lapen kepacunji farman si akehai Amit Shah Home Minister of India akehai Narendra Modi Prime Minister of Go India angke akehai Himanta Biswa Sarma Chief Minister Go Assam Karbi Anglong batai nang humrilo anparta akehai Tuliram Ronghang CM Karbi Anglong Thomas Council honorary doctorate degree Peace and Development and Unity hui kemanta ang theglo lapen Karbi Anglong Thomas Council team Karbi Anglong atum lamdon 2021 kepacun pom nangji arto 2021 atengsi tamtang aporalong akehai Narendra Modi Prime Minister Go India jokta Karbi Anglong wangsi kachingthur asai amu along eta somponlong lo lamdon 2021 MOS 21 kepacun pon pamiji lapen kepaprang ponji aparman Go India lapen Karbi Anglong Thomas Council tim Karbi Anglong atum abarim risim keot asong atum apan ratchari atwar awar sai mate political rehabilitation political will pu amuton pinchong nangji mate atwar tho nangji aporlo bonta non radet athengnu along keklang lake lamdon 2021 MOS 21 apan kemisen lapen ninggi the kipi awe lapen sai ki pachun punjin along ke pangkre ke panung asong ti tek ponlong lo lamdon MOS 2021 ateng pen Go India Go Assam lapen Karbi Anglong Thomas Council tim Karbi Anglong atum lamthe kachipi alam chak do an puthak ardi arpu responsibility chideng pon pen sai ki pachun pon pami thegi aphan akeng kam kachijor kenang soddu walam the panong si abarim risim kor asong song sok atum mate kerap amate Karbi X mose United Forum asong hin pen kachuniri appeal alam the pangdak ponse birta pache thang ponlo lasi number 1 lamdon 2021 along angdeng Klaus doan prabjin pen Go India Go Assam pen kakatum ahin pen kepacun pon ke claim lamdon 20.2 lamdon 2021 along angdeng so 2.2 2.3 3.5 3.6 4.4 4.5 4.6 lapen 5.2 ateng prabjin pen kepacun pon claim point number 3 bangke lapolo lamdon 2021 ateng kak mate tim Karbi Anglong atum ahin penta arsikjit arpu deng ponsi prabjin pen kepacun pon claim